बिटिसि इलेक्शनाव मानाव गेदेर हाग्रामा महिलारि बिथाङा देबरगाव समस्तिनिफ्राय जेननाया खाथां कुनुदिन बे देरहानो हाला बिथांनि नेतृत्वखौ बिटिसि बासि रायजो राजाया मोजां मोनला स्कुला आरो बिथाङा मालाबाबो बिटिसिआव गोदानै जिबनाव बे सिबजाफिननो हाया दिनै बिथाङा बुंदों सरकारा आंजों जागोन माने बे बोसोरबायाव जेननायनि उनावबो बिटिसिआव गाव सिबजाफिनगोन होननाया माने 20 बारनि बारा जाबाय 20-25 बारनि बारा जाबाय बोसोरबाया जोबनोसै सेप्तेम्बराव इलेक्शन फैगासिनो दं बे मेहेरगोनां हाबाफारिनि मानाव गेदेर गाहाय आलासि एबा जोंनि बयनिबो मानिनां जोंनि बड'लेण्डनि चिफ मानाव गेदेर मानगोनां प्रमद बर' बिथां दिनैनि बे मेहेरगोनां हाबाफारियाव आलासि महरै नुजाथिनाय एसे सिगाङाव बेसेन गोसा बिबुंथि लाखिलांनाय बड'लेण्डनि मानाव गेदेर इएम मानगोनां रन्जित बसुमतारी बिथां मानगोनां जोंनि इएम उकिल मुसाहारि बिथां जोंनि इउपिपिएल दोलोनि मानगोनां विभिन्न दैदेनगिरि बिथांमोन आरो बिखेखभावे आमार एकालर आमार संगठनर बंधु तथा कोच राजबंशी जातीय संग्रामी नेता आक्रासुर प्राप्तन आमार सभापति तथा बर्तमान आमार इउपिपिएल दलर सक्रिय नेतृत्व आमार अरुण राय डांगरिया प्रमुखे आजिर এই गुरुत्वपूर्ण तथा शुभ मुहूर्तत उपस्थित देवरगाঁও ब्लक अंतर्गत विभिन्न गाँव अंचलर उपस्थित दादा भाईসকল आई भाईসকল श्रद्धेय राइज इतिमध्ये उपरोक्त बक्ताসকলে আজিৰ बेनिफिशियारि मिट तथा हिताधिकारीসকলৰ আজিৰ যেটো যৌথ মঞ্চ আৰু আমাৰ সামাজিক অৰ্থনৈতিক দিশত কি সম্ভাৱনা আছে বিটিসি সরকার হিসাবে আমার প্রমোদ বড় ডাঙৰীয়াৰ নেতৃত্বত কেনেকৈ আগুৱাই লৈ যাব বিচাৰিছে বৰ্তমান কেনেকুৱা দৃষ্টিভংগীৰে অঞ্চলৰ অৰ্থনৈতিক বিকাশৰ কাৰণে কেনেকুৱা আঁচনি পৰিকল্পনা ভৱিষ্যত পৰিকল্পনা কেনেকৈ দাঙি ধৰা হৈছে এই বিষয়বস্তুবিলাকক লৈ পেলাই আজিৰ এই সমাগম কন্টেক্ট পিছত আমাৰ নেতা তথা বিটিসিৰ চিফ ডাঙৰীয়াই নিজৰ মূল্যবান বক্তব্যত বিতংভাৱে যিখিনি আঁচনি সমগ্ৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ কাৰণে শিক্ষা দীক্ষা খেতি বাতি আন্তঃগাঁথনি যাতায়াত বিভিন্ন দিশত কেনেকৈ সকলো স্তৰৰ সকলো শ্ৰেণীৰ সমাজ তথা পৰিয়াল ৰাইজৰ কেনেকুৱা গুৰুত্বপূৰ্ণ আঁচনি দাঙি ধৰা হৈছে নিশ্চয় এই বিষয়ত তেখেতৰ পৰা শুনিলে আমাৰ বেছি ভাল হ'ব যিয়ে নহওক উন্নয়ন বিষয়টো হ'ল এটো এটা ধাৰাবাহিক কন্টিনিউয়াস আজি এটো হ'ল ইয়াতে হে কালিলে আৰু সমস্যা নাহে কালিলে আৰু বেলেগ উন্নয়নৰ আঁচনি কৰিবলগীয়া নহয় আঁচনি দাঙি ধৰিবলগীয়া নহয় কথাটো তেনেকুৱা নহয় যে আমাৰ অঞ্চল এটা সমস্যা জৰ্জৰিত অঞ্চল আছে কিন্তু আজি পৰ্যায়ক্ৰমে এটা প্ৰচেষ্টাৰ মাজেদি শিক্ষা ক্ষেত্ৰত উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি পেলাই আৰু আমাৰ শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি পেলাই শিক্ষা অনুষ্ঠান আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি পেলাই শিক্ষা ক্ষেত্ৰতো বহুত করণীয় কাম কৰিবলগীয়া হৈছে ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সেই দিশত যথেষ্ট অগ্ৰগণী ভূমিকা লৈ পেলাই আজি শিক্ষা হিতানত উন্নয়নৰ এটা ছবি তথা দৃষ্টি
নিশ্চয় আমাৰ সকলো ৰাইজে আজি জ্ঞাত। খেতি বাতিৰ ক্ষেত্ৰতো তেনেকুৱা বিভিন্ন আঁচনি আজি ৰূপায়ণ কৰা হৈছে, আন্তঃগাঁথনি দিশতো তেনেকুৱা ৰূপায়ণ কৰা হৈছে। উচ্চ শিক্ষা আৰু বিভিন্ন জব অৰিয়েণ্টেড বুলি যিটো কোৱা হয়, আমাৰ সংস্থাপন পাবৰ কাৰণে শিক্ষিত ল'ৰা ছোৱালীবিলাকক অৰ্হতা তথা স্কিল ডেভেলপ কৰি পেলাই বিভিন্ন আমাৰ ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ৰ যিটো আমাৰ প্ৰতিযোগিতামূলক যিটো পৰীক্ষা তথা UPSCৰ কথাই কওক, APSCৰ কথাই কওক বা বিভিন্ন ফাৰ্ষ্ট ক্লাছ মানে অফিচাৰ হোৱাৰ কাৰণে যিখিনি প্ৰশিক্ষণ, যিখিনি আমাৰ ট্ৰেইনিং তথা কোচিং এইবিলাকক দি পেলাই আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীসকলক এক্সপাৰ্ট পাৰ্গত কৰি পেলাই যাতে সেইবোৰ প্ৰতিযোগিতামূলক আমাৰ যিটো এক্সামিনেশ্যন তথা পৰীক্ষাত যাতে আমি অৱতীৰ্ণ হ'ব পাৰোঁ, সেই দিশত কেনেকুৱা ধৰণৰ কাম হৈছে, কেনেকুৱা ধৰণৰ আমাৰ স্থানীয় ল'ৰা ছোৱালীসকলে মানে সুবিধা পাইছে, এই কথাটো আমি সকলোৱে জানো। তো গতিকে এই যিটো উন্নয়নৰ এটা পৰিকল্পনা আৰম্ভণি তথা শুভ আৰম্ভ যিটো হৈছে, আমাক এই আৰম্ভণিটো ইয়াৰ ধাৰাবাহিকতা আমাক লাগে। दानि जिखिनि जौगानाय गोजोन थासारि एबा शान्ति सम्प्रीति जोंनि ओनसोलाव लाबोनाय बियो दिनै जाबाय गाबोन जोबनांगौ निश्चय बे नङा। रायजोफोर जों बयबो लुबैयो गोजोन थासारिजों लोगोसे जोंनि ओनसोलनि अभाब अभियोग फैगौ समाव जोंनि ओनसोलाबो जाहाथे जौगासार ओनसोल हिसाबै बहाय मोनसे जोंबो जाहाथे जायगा लानो हायो। बे खोथाखौ साफ्रोमबो जोंनि गार्जेनफ्रा, दैदेनगिरिफ्रा, गामि बेंगिरिफ्रा मिथियो, जोंनि बिमाफ्राबो मिथियो, बिफाफ्रा मिथियो। बेनिखायनो बे मोजां मोजां आसनि एबा बेनिफिसारि एबा जोंनि मोननांगौ एबा रांखान्थि बिथिङाव जौगानो थाखाय जि अनसुंथाइ नांगौ, अर्थनैतिक दिशत उन्नति हबर কাৰণে এটা পৰিয়াল যেনেকুৱা হিতাধিকাৰী তথা সমৰ্থন সহযোগিতা চৰকাৰৰ ফালৰ পৰা যিটো সমৰ্থন যিটো লাগে, আৰ্থিক বিভিন্ন দিশত লজিষ্টিক এই যিটো আৰম্ভ হৈছে, যিটো আজি ৰাইজে উপভোগ কৰিছে, এই বিষয়বিলাক এই আৰম্ভণিটো যাহাতে ধাৰাবাহিকভাৱে গৈ থাকে, পাই থাকে, এই কথাটো আমি মনত ৰাখিব লাগিব। ইয়াৰ কাৰণে এটা স্থায়ী ৰাজনৈতিক এটা সুস্থতা তথা পলিটিকেল ষ্টেবিলিটি এইটো প্ৰয়োজন। আজি আমি সমগ্ৰ BTC অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা ৰাজনৈতিক সুস্থতা, শান্তি প্ৰতিষ্ঠা এই কথাটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। যি জায়গায়াও ৰাজনৈতিক সুস্থতা থাকে, যি অঞ্চলৰ ৰাজনৈতিক সুস্থতা তথা পলিটিকেল ষ্টেবিলিটি থাকে, এই অঞ্চলৰ উন্নয়নটো কোনেও বাধা দিব নোৱাৰে। তো এই পৰিৱেশটো আজি আমি পাইছোঁ আৰু এই পৰিৱেশ পাবৰ কাৰণে যথেষ্ট আপ্ৰাণ প্ৰচেষ্টা, কষ্ট, ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। তো গতিকে এই পৰিৱেশ কোনো কাৰণত যাহাতে বিধিষ্ট নহয়, কোনো কাৰণত যাহাতে এইটো বিঘ্নিত নহয়, নষ্ট নহয়, এই কথাটো আমাৰ সমগ্ৰ সমাজ, ৰাইজ, সকলো জাতি জনগোষ্ঠী, ভাষা, ধৰ্মাৱলম্বী ৰাইজে এই কথাটো আমি মনত আমি বান্ধি ল'ব লাগিব। আজিৰ এই পৰিস্থিতি, পৰিৱেশ উন্নয়নৰ যাত্ৰা কোনো কাৰণত যাহাতে বিঘ্নিত নহয়, বিনষ্ট নহয়, নষ্ট হ'ব নোৱাৰে, ইয়াৰ কাৰণে আমি সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতটো মজবুত আমি সদায় কৰিব লাগিব। আৰু এই মজবুত কৰাৰ একমাত্ৰ শক্তিটো হ'ল ৰাইজৰ শক্তি। আজি দেৱৰগাঁও সমষ্টি হিচাপে, ব্লক হিচাপে যিটো ইয়াত সভা তথা যিটো আঁচনি হিতাধিকাৰী বিতৰণৰ কাৰণে মিডৰ কাৰণে যিটো সভা যিটো হৈছে, ইয়াৰ যিটো ছবি আজি আমি দেখিবলৈ পাইছোঁ, ইয়াত নিশ্চয় বনৰগাঁৱৰ পৰাও এজনো অহা নাই, চালাকাটি সমষ্টিৰ পৰাও ইয়াত এজনো নাই, দতমা সমষ্টিৰ পৰাও ইয়াত এজনো নাই, নিশ্চয় বাওখুংগ্ৰীৰ পৰাও ইয়াত এই ৰাইজৰ মাজত বাওখুংগ্ৰী সমষ্টিৰ পৰাও এজনো নিশ্চয় নাই। অকল দেৱৰগাঁও সমষ্টিৰ সাধাৰণ আমাৰ উত্তৰ দক্ষিণ পূব পশ্চিমৰ ৰাইজ।
তো এই যেটো ছবি, এই যেটো সমাগম, এই ৰাইজৰ যেটো সমৰ্থন আগ্ৰহ যেটো দেখা গৈছে, ইয়াৰ এটা কথাটো স্পষ্ট হৈছে, আগন্তুক নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰগাঁও সমষ্টিত আৰু কেতিয়াও MCLA তথা তেওঁ জিকিব নোৱাৰে। बेवहाय देरहानायनि कुनु चान्स गैला। मानाव गेदेर हाग्रामा महिलारी बिथाङा दिनैनि जोंनि रायजो राजानि जिबायदि समर्थन दावगाबोनाय, रायजो राजानि जि जथुम्मा, रायजो राजानि गोसो सिङाव एबा मोखाङाव बेरखांनाय बयनिबो जि मोनसे उत्साह, गोसोनि बोलो, बियो दिनै फोरमायो, बेनो दिनै बुङो, फैगौ BTC इलेक्शनाव मानाव गेदेर हाग्रामा महिलारी बिथाङा देबरगाव समष्टिनिफ्राय जेननाया खाथां। कुनु दिन बे देरहानो हाला। दिनै बिथाङा बुंदों सरकारा आंजों जागोन। माने बे बोसोरबायाव जेननायनि उनावबो BTC आव गावसिब जाफिनगोन होननाया माने 20 बारनि बारा जाबाय। 20-25 बारनि बारा जाबाय। बोसोरबाया जोबनोसै, सेप्तेम्बराव इलेक्शन फैगासिनो दं। दा बिनि माबे खोथाया दिनै रज'खो? बे बुंनायाव मा सैथोता दङ? बहाय मा जुक्ति दङ? दा बे खोथाखौनो बुंनानै सानैसो मानसिखौ गावनि फलिया खालामनानै बे दिनै लानानै बेरायदों। दिनै बेजों रावबो गैला। आं सोर बेखौ देबरगाव समष्टि एबा ओनसोलनि रायजो राजाया नोंथांमोना सिनायो। मानाव गेदेर हाग्रामा महिलारी बिथांजों बै समावहाय आफादाव एखेलगे दं, BLT हिसाबै सुक्तियाव एखेलगे दं, BTC खुंनायाव आंबो सासे बहाय डेपुटि चिफ खेबनै जादों, गुवाहाटीयावबो मन्थ्रि जाहैदों। दा गतिके गोदानै सिनायलायनांगौनि बहाय खुनु प्रयोजन गैया। दा थोंजोङै स्पष्ट खोथाया बेनो, बिथांनि नेतृत्वखौ BTC बासि रायजो राजाया मोजां मोनला, स्कुला, आरो बिथाङा मालाबाबो BTC आव गोदानै जिबनाव बे सिफ जाफिननो हाया। बे खोथाया दिनैहाय स्पष्ट। गाव बुंनानै लानो हागौ, बे जाहैबाय गावखौ मोनसे सान्त्वना होनाय, गावनि गोसोखौ बुरखायनाय, आरो सानैसो मानसिफोरखौ जाहाथे गावजों लाफानो हायो बिसोर। गतिके रायजो राजा आइ आफा नोंथांमोन, दिनैनि अबस्थायाव मानाव गेदेर प्रमद बर' बिथांनि दैदेननायाव UPPL राजखान्थि हानजा हिसाबै देबरगाव एबा क'क्राझारनिल' खोथा नङा, नों चिरांखौनो होन, बाक्साखौनो होन, तामुलपुरखौनो होन, रौताखौनो होन, आरो दा जिहेतु साथिखान गामि बिश्वनाथ आरो सनितपुर जिल्लानिफ्राय दिनैहाय जोंहा एक्सटेनसन मोनबावबाय। बे गतिके सानजानि रायजो राजाफ्राथ' एकसेटिया, बहाय सासेबो उल्टां फाल्टां गैया। 100आव 100% दिनैहाय UPPL जोब। गतिके फैगौ बिसायख'थियाव जोङो UPPL हिसाबै जिबायदि मजबुत स्थिति लानानै जे सरकारखौ पुनर प्रमद बर' मानगोनां बिथांनि दैदेननायाव जे गभर्नमेन्टआ जाफिनगोन, दाफिनगोन, सालायफिनगोन, बे खोथाया निश्चित। नोंखायनो गोनो गोथो जायालाबानो जायफोर एसे ओरै ओरै थांहां फैहां जाबाय थादों, थगायनाय बाथ्राफोरखौ नंगौ साननानै थाफाबाय थादों, बे बिथांमोनखौबो आं खावलायनो लुबैयो, जों बयबो UPPL आव ज' जाफैजोबदो। बेवहाय उसुबिदा मोननाय, लाजिनायनि जेबो खोथा गैया। बै समनि डेपुटि चिफ मानाव गेदेर काम्पा बरगयारी बिथाङाबो फैबाय, दिनै जौसाङाव दङ। बै समनि जोंनि दैदेनगिरि कबिरन्जन ब्रह्म बिथां, बनर गामिनि, क'क्राझारनि अहरह आन्दलननि समाव दैदेनबोनाय बिथाङाबो दिनैहाय बहाय ज'। बाक्सानि आवगायनि EM, आवगायनि MLA हितेश बसुमतारी बिथाङाबो दिनै, माने सोर दंबावो? बयबो जों दिनै प्रमद बर' बिथांनि दैदेननायावनो जों ज' जाफैजोब्बाय। बाखिफ्राबो फैजोबनांगौ, आरो जोंनि जि खौसेथि, भबिष्यत शान्ति सम्प्रिति जौगानाय, बेखौ धाराबाहिक भाबै लांबाय थानायनि हाबाफारियाव जों बयबो जगदान होदो। जोंनि जायगाखौ जों जाहाथे मोजाङै खांफुंनो एबा लुफुंनो हायो। बेखिनिखौनो बुंनानै आंनि बिबुंथिखौ फोजोबबाय। गोजोन्थों।